মই সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা বহুতখিনি সুধিলোঁ, কিন্তু আজিকালি বহুতেই বিচাৰে যে মোৰ ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ ব্যৱসায় কৰক, মোৰ ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ কোটি কোটি টকা ইনকাম কৰক। সেই উপাৰ্জনৰ কথাটো, ইনকামৰ কথাটো, ব্যৱসায়ৰ কথাটো এই DMIT টেষ্টত গম পোৱা যায়নে? একজেক্টলি গম পাব। যেনেকৈ বিজনেছৰ কথা আহিল, যে আমাৰ একদম কপালৰ লগত যিটো লাগি থকা ব্ৰেইনৰ লুপ, এইটো প্ৰি ফ্ৰণ্টেল লুপ বুলি কোৱা হয়। যাৰ এই প্ৰি ফ্ৰণ্টেল লুপৰ লেফ্ট আৰু ৰাইটত নিউৰনৰ পাৰ্চেণ্টেজ হায়েষ্ট থাকিব, তেওঁলোকে 110% তেওঁলোকে বিজনেছে কৰিব। সিদ্ধাৰ্থ শৰ্মা তেওঁ আহিছে আপোনাৰ কাষলৈ। হয়, সিদ্ধাৰ্থ দাই তেওঁৰ নিজৰো টেষ্ট কৰিছে, নিজৰ ল'ৰাৰ টেষ্ট কৰিছে আৰু মেডামৰো টেষ্ট কৰিছে। আৰু এই যিটো প্ৰি ফ্ৰণ্টেল লবৰ যিটো ৰাইট ছাইড আছে, সেই ব্ৰেইনটোৱে মানি হেণ্ডেল কৰে। যদি আপুনি অকণমান ৰিপৰ্টটো পিনে চাই মই দেখুৱাই দিব পাৰিম। এই যিটো R1 পৰ্চন আছে, এই যিটো পৰ্চন আছে, এই পৰ্চনটোৰে মানি হেণ্ডেল হয়। এতিয়া যেনেকৈ এই বাচ্চাটোৰ এইটো ফাৰ্ষ্ট পজিশ্যনত আছে, তো R1 যদি কাৰোবাৰ ফাৰ্ষ্ট পজিশ্যনত থাকে, তেতিয়াহ'লে এইজন মানুহ ধনী হোৱাটো 110% চিয়'ৰ, কাৰণ এওঁৰ ব্ৰেইনটোৱে পইচা হেণ্ডেল কৰিব জানে। নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এনে এজন ব্যক্তিৰ কাষত আহি উপস্থিত হৈছোঁহি, যিজন ব্যক্তিয়ে আপোনাৰ ভৱিষ্যত কৈ দিব পাৰে। কেৱল আপোনাৰেই নহয়, আপোনাৰ সন্তানৰো ভৱিষ্যত কৈ দিব পাৰে। ৰ'ব, ভুল নুবুজিব, তেওঁ কোনো জ্যোতিষী নহয়। সম্পূৰ্ণ বৈজ্ঞানিকভাৱে তেওঁ এই পৰীক্ষাবোৰ কৰিব। আৰু বৈজ্ঞানিক পৰীক্ষা কেনেধৰণৰ হয়, কি হয়, সকলোখিনি মই জানিবলৈ চেষ্টা কৰিম, কাৰণ ইতিমধ্যে মই বহুকেইটা ভিডিঅ' তেওঁৰ দেখিছোঁ আৰু তেওঁৰ ভিডিঅ'খিনি দেখি মই আপ্লুত হৈছোঁ। মানে এনেধৰণে মানুহে ক'ব পাৰেনে বাৰু? আৰু সেইটো সম্পূৰ্ণ আমেৰিকাৰ পৰা প্ৰমাণিত এটা বিষয়, আমেৰিকাৰ পৰা চাৰ্টিফিকেট ল'ব লগা এটা বিষয়। আৰু সেই বিষয়খিনি আজি মই CK জগদীশ ডাঙৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম। নমস্কাৰ, থেংক ইউ। বহুত মানে মোৰ কাৰণে এইটো আনন্দৰ ক্ষণ যে আপোনাক মই লগ পালোঁ। আৰু যিহেতু DMIT টেষ্ট বহু ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত মই দেখি আছোঁ, শুনি আছোঁ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভিডিঅ'বোৰ আহি আছে। অসমতো যে DMIT টেষ্ট কৰা হয় মই গম পোৱা নাছিলোঁ, কিন্তু আপোনাক পাই গ'লোঁ। এতিয়া কওকচোন, এই DMIT টেষ্টটো কি, কেনেধৰণে মানুহৰ ভৱিষ্যতটো বৈজ্ঞানিক ভিত্তিত জানিব পাৰি, অলপ যদি বহলাই কৈ দিয়ে। অ'কে, চ' DMIT টেষ্টৰ ফুল ফৰ্মটো হৈছে ডাৰ্মেট'গ্লাইফিক মাল্টিপুল ইণ্টেলিজেঞ্চি টেষ্ট। এইটো বেচিকেলি মানুহৰ ফিংগাৰ প্ৰিণ্ট লৈ পেলাই ব্ৰেইনটোক এনালাইচিছ কৰা হয়। তো আমি যদিও ভৱিষ্যত বুলি কওঁ, একচুৱেলি আমি DMIT টেষ্টতে ভৱিষ্যত নহয়, ভৱিষ্যতটো কেনেকৈ আগবঢ়ালে ভাল হ'ব আমি সেইটো বস্তু গম পাওঁ। DMIT টেষ্টৰ বেচিকেলি যদি আমি বেকৰ ছায়েন্সটো বুজিবলৈকে যাওঁ, আমাৰ ব্ৰেইনটোৰ দুটা পৰ্চনছ থাকে, এটা লেফ্ট এটা ৰাইট, আৰু দুয়োটাৰ ভিতৰতে পাঁচটা ডিফাৰেণ্ট লুপ থাকে। লেফ্টত 5টা, ৰাইটত 5টা, টোটেল 10টা। এই প্ৰতিটো লুপৰ কাম একোটা ডিপাৰ্টমেণ্টৰ দৰে। যেনেকৈ চৰকাৰৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে কাম কৰাৰ বাবে, ব্ৰেইনৰো আছে। আৰু যেনেকৈ চৰকাৰৰ কাৰণে কৰ্মচাৰী আছে কাম কৰাৰ বাবে, ব্ৰেইনৰো কাম কৰা কৰ্মচাৰী থাকে, যাক আমি নিউৰন বুলি কওঁ। আৰু ব্ৰেইনত এটা দুটা নহয়, 100 বিলিয়ন মানে 10,000 কৰোৰ নিউৰন আছে। আৰু এই নিউৰনখিনি এই 10টা লুপত ডিষ্ট্ৰিবিউট হৈ থাকে, কিন্তু ডিষ্ট্ৰিবিউশ্যনটো ছেম নহয়, আটাইৰে বেলেগ বেলেগ। কাৰোবাৰ কোনোবাটো এৰিয়াত নিউৰন বেছি থাকে, কাৰোবাৰ কোনোবাটো এৰিয়াত নিউৰন কম থাকে। এতিয়া যিটো লুপত বা ডিপাৰ্টমেণ্টত নিউৰন বেছি আছে, সেই ডিপাৰ্টমেণ্টটোৰে ব্ৰেইনে যিবিলাক কাম কৰে, তাত অট'মেটিকেলি মানুহজনৰ এক্সপাৰ্টিজ আহি যাব। আৰু য'ত নিউৰন কম থাকিব, তাত অকণমান শ্ল' হ'ব। তো আমি নিউৰনখিনি চাই আমি এইটো প্ৰেডিক্ট কৰিব পাৰোঁ যে তেওঁৰ পিছলৈকে গৈ এক্সপাৰ্টিজ ক'ত আহিব, তেওঁ কেনেকুৱা কেৰিয়াৰ চুজ কৰাটো বেটাৰ, তেওঁ কেনেকুৱা ছাবজেক্ট ছিলেকশ্যন কৰাটো বেটাৰ, তেওঁ কি ষ্ট্ৰীম ল'ব লাগে, তেওঁ ছায়েন্স, আৰ্টছ, কমাৰ্চ ল'ব লাগে, তেওঁৰ লাৰ্ণিং ষ্টাইল কি, তেওঁ ভিজুৱেল লাৰ্ণাৰ, অডিটৰী লাৰ্ণাৰ, কাইনেস্থেটিক লাৰ্ণাৰ, আমি সেইটো গম পাওঁ। আমি তেওঁৰ পাৰ্চনেলিটি ফাইণ্ড আউট কৰিব পাৰোঁ। তেওঁ ডমিনেটিং কেৰেক্টাৰ নে, তেওঁ ইনফ্লুৱেঞ্চিং কেৰেক্টাৰ নে, ষ্টেডি কেৰেক্টাৰ নে, কমপ্লেইন কেৰেক্টাৰ। আমি প্ৰতিটো কেৰেক্টাৰ এটা চৰাইৰ লগত কানেক্ট কৰি থৈ দিছোঁ। ডমিনেটিং কেৰেক্টাৰবিলাকৰ ইকল চৰাইৰ দৰে কেৰেক্টাৰ হয়, সেইবিলাক বাচ্ছা বহুত খঙাল হয়, মাক দেউতাকে ডাঙৰ কৰাত অলপ দিগদাৰ পায়। ইনফ্লুৱেঞ্চিং কেৰেক্টাৰবিলাকে অলপ বেছি ফূৰ্তি ফাৰ্তা কৰি ভাল পায়। ষ্টেডি পাৰ্চনেলিটিবিলাকে কথা শুনে, কিন্তু তেওঁলোকক অলপ মটিভেশ্যনৰ প্ৰয়োজন হয়। কমপ্লেইন পাৰ্চনেলিটিৰ বাচ্ছাবিলাক, যাক আমি ফেঁচা চৰাইৰ লগত তুলনা কৰোঁ, তেওঁলোকে আকৌ কথা কম কয়, বেছি ছ'চিয়েলাইজ নহয়। তো আপোনাৰ সন্তানটি কোনটো কেটেগৰীৰ হয়, সেই বস্তুটো এই DMIT টেষ্টটোত এটা গম পোৱা যায়। প্লাছ সেইটোৰ ওপৰত বেছ কৰি পেলাই কেনেকৈ তেওঁলোকক পেৰেণ্টিং কৰিব লাগিব, তেওঁলোকক কোনবোৰ বস্তু আপুনি এলাউ কৰিব, এলাউ নকৰিব, সেইখিনি বস্তু পেৰেণ্টছবিলাকে আগতীয়াকৈ জানিব পাৰে। ডাঙৰৰ ক্ষেত্ৰত কি ভাল যে একচুৱেলি আমি কোন হয়, আমাৰ কেৰেক্টাৰ কি হয়, সেই বস্তুটো গম পোৱা যায়। আৰু সেইকাৰণে DMIT টেষ্ট বাচ্চাও কৰিব পাৰে, ডাঙৰেও কৰিব পাৰে। বঢ়িয়া কথা। এতিয়া মই 3 ইডিয়টছ চিনেমাখন চাইছোঁ, আৰু সেই 3 ইডিয়টছ চিনেমাখনত দেখিছোঁ যে কেনেধৰণে এজন ককাকে নিজৰ নাতিয়েকক চিকিৎসক বনাবলৈ বা ডাঙৰ ইঞ্জিনিয়াৰ বনাবলৈ মুঠতে হাবিয়াস থাকে যে তই আমুকেই হ'ব লাগিব,
তাত আমিৰ খানৰ সেই চৰিত্ৰটোৱে বুজাই দিছে আচলতে মনত যিটো হেঁপাহ যিটো ইচ্ছা সেইটোহে কৰিব লাগে এতিয়া আমি বহুতো ক্ষেত্ৰত দেখিবলৈ পাওঁ কোনোবা অংকত হয়তো কিছু পৰিমাণে কেঁচা কোনোবা হয়তো এক্টিঙত চোকা মানে প্ৰতিগৰাকী ছাত্ৰৰ বিশেষত্ব এটা থাকে বা শিশুৰ বিশেষত্ব এটা থাকে তেওঁলোকৰ কিবা এটা নিচা থাকে তেওঁলোকৰ কিবা এটা ৰাপ থাকে কিন্তু আমাৰ অভিভাৱকে বুজিয়ে নাপায় যে শিশুটো এইটোহে কৰিব পাৰে সেইটোহে কৰিব পাৰে তেওঁলোকে এতিয়া মানে সম্পূৰ্ণ এটা সুবিধা তেওঁলোকৰ আহি গ'ল যে য'ত 88% একুৰেচি পাব মানে 88% একুৰেচি বুলি মই শুনিছোঁ 88% একুৰেচি DMRT ৱৰ্ল্ড ৱাইড মানা যায় যে 88% একুৰেচি থাকে আৰু বয়স যিমান বাঢ়ি যায় একুৰেচি সিমান বাঢ়ি বাঢ়ি গৈ থাকে ৰিপৰ্টটোৰ কাৰণ বয়স যিমান বাঢ়ে আমি সিমান আমাৰ ব্ৰেইনটোক ফ'ল' কৰা আৰম্ভ কৰোঁ কাৰণ সৰুতে আমি বাহিৰা বস্তু দেখি অকণমান আপ্লুত হওঁ বাট যিমান আমি ডাঙৰ হৈ যাওঁ আমি নিজৰ ব্ৰেইনটোক ফ'ল' কৰা কৰোঁ সেইকাৰণে চাব ল'ৰা ছোৱালীবিলাকৰ সৰুতে বহুত সপোন থাকে ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম লয়াৰ হ'ম বাট ডাঙৰ যেতিয়া হয় তেতিয়াহে এটা ফিক্স গ'লত আহে ফিক্স ইচ্ছাত আহে কাৰণ ডাঙৰ যিমান হয় ব্ৰেইনটোত মেচিউৰিটি বাঢ়ে সেইকাৰণে ৰিপৰ্টটোৰ একুৰেচিটো ডাঙৰ হ'লে আৰু মিলি মিলি বেছি যায় মিলি বেছি যায় মিনিমাম এতিয়া কিমান বয়সৰ শিশুৰ পৰা আপোনালোকে আৰম্ভ কৰে 2 বছৰৰ পৰা আমি আৰম্ভ কৰোঁ 2 বছৰ মিনিমাম হ'ব লাগিব আৰু এয়া দেখিছোঁ মই আপোনালোকৰ ইয়াত কিছু সৰঞ্জাম আছে ফিংগাৰ ইয়াত বায়'মেট্ৰিক লয় আৰু বায়'মেট্ৰিক লোৱাৰ বাহিৰে বায়'মেট্ৰিকতে সকলো গম চব বায়'মেট্ৰিকতে গম পায় এই কিতাপখন দেখিছোঁ মই এইখন কিতাপ আপোনালোকৰ বিশেষ কিতাপ এইটো ৰিপৰ্ট এইটো এটা ৰিপৰ্ট যেনেকৈ কোনোবা যদি আমাৰ তাত DMRT টেষ্ট কৰে আমি এনেকৈ ৰিপৰ্টটো তেওঁলোকক বনাই পেলাই দিওঁ এই ৰিপৰ্টটো ফুল্লি কালাৰফুল হয় ইয়াতে গোটেই ডিটেইলছ তেওঁলোকৰ থাকিব এইটো প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ বেলেগ হয় ৰিপৰ্টটো ইয়াতে গোটেই বস্তুটো থাকে তো গোটেইবিলাক পেজ কালাৰফুল হয় আৰু এইটো ৰিপৰ্টৰ দ্বাৰা আমি কাউন্সেলিং প্ৰভাইড কৰোঁ তো বেচিকেলি যদি বাচ্চাটো 16 বছৰৰ তলত হয় আমি যিটো কাউন্সেলিং প্ৰভাইড কৰোঁ সেইটো পেৰেণ্টছক কৰোঁ তো এই গোটেই ৰিপৰ্টটো কি হয় কেনেকৈ হয় আমি গোটেইখিনি এক্সপ্লেইন কৰোঁ প্লাছ লগতে তেওঁৰ বাচ্চাটোৰ পাৰ্চনেলিটি হিচাপত তেওঁক কেনেকৈ পেৰেণ্টিং কৰিব লাগিব কেনেকৈ ডাঙৰ কৰিব লাগিব আমি সেই বস্তুটো তেওঁলোকক এক্সপ্লেইন কৰোঁ আৰু যদি কেণ্ডিডেটজন 16 বছৰৰ ওপৰৰ হয় তেতিয়াহ'লে সেই কাউন্সেলিং তেওঁলোকে নিজে ল'ব পাৰে 16 বছৰৰ ওপৰতহে নিজে ল'ব পাৰে 16 বছৰ তলত খালি আমি অকল পেৰেণ্টছকহে বস্তুটো দিওঁ আৰু গোটেই বস্তুটো ইয়াতে জড়িত হৈ আছে ইয়াতে জড়িত আপুনি যদি এটা ফিংগাৰ প্ৰিণ্ট দিয়ে মই দেখাই দিব পাৰোঁ কেনেকৈ ফিংগাৰ প্ৰিণ্ট লোৱা ঠিক আছে মই এটা দিওঁ যিকোনো এটা আঙুলি দিব পাৰোঁ দিলে মই জাষ্ট দেখুৱাই দিছোঁ এনেকৈ দিলে আমাৰ ইয়াতেই মেচিনটোত গোটেইখিনি বস্তু এনেকৈ আহি যায় যেনেকৈ আপুনি এইটো ফিংগাৰ দিছে সেইকাৰণে ইয়াতে আহিছে তেনেকৈ আমি 10টা ফিংগাৰ প্ৰিণ্ট লওঁ এতিয়া মোৰ 10টা ল'বনে এটাই ল'ব আপোনাক মই 5টা লৈ দেখাওঁ 5টা ঠিক আছে কিন্তু 5টাৰে ৰিপৰ্ট নবনে ৰিপৰ্ট 10টাই লাগে মই বাকীকেইটা দি দিম বাৰু দি দিব আপুনি আৰু আমাৰ এইটো এটা চেণ্ট্ৰেলাইজ ছিষ্টেম আমাৰ যিমানকেইটা চেণ্টাৰ আছে গোটেইকেইটাই এইটো প্ৰচেছতে কৰি গৈ থাকে মই জনাত আপোনালোকৰ কানাডাতো আছে কানাডাতো এটা চেণ্টাৰ আছে তাত অসমীয়া মানুহে খুলিছে অসমীয়া মানুহে খুলিছে তেওঁলোকে যোৰহাটৰ হয় তেওঁলোকে টেষ্ট কৰিছিল আমাৰ তাত টেষ্ট কৰি খুব ভাল পাই পেলাই ক'লে যে নাই আমি কানাডাত থাকোঁ তো কানাডাত আমি ষ্টাৰ্ট কৰোঁ তো তেওঁলোকে কানাডাতো চলাই আছে আমাৰ অসমৰ বাহিৰত 3টা চেণ্টাৰ আছে এটা হায়দৰাবাদ এটা গুজৰাট আৰু এটা কানাডা আৰু গোটেই অসমত আমাৰ 73টা চেণ্টাৰ আছে আপোনাৰ আণ্ডাৰতে আছে গোটেইকেইটা 70টা আমাৰ মোৰ আণ্ডাৰতে আছে বঢ়িয়া কথা মুঠতে CK জগদীশ ডাঙৰীয়া যিখিনি কাম কৰি আছে সেয়া সঁচাকৈ শলাগিবলগীয়া আৰু এটা বৰ ভাল কথা হ'ল যে অসমৰ বহু জনপ্ৰিয় ব্যক্তি তেওঁৰ কাষলৈ আহে KK বুলি আমি যাক জানো বেহাৰবাৰী আউটপোষ্টৰ এটা সময়ৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মা তেওঁ আহিছে আপোনাৰ কাষলৈ হয় সিদ্ধাৰ্থ দাই তেওঁৰ নিজৰ টেষ্ট কৰিছে নিজৰ ল'ৰাৰ টেষ্ট কৰিছে আৰু মেডামৰো টেষ্ট কৰিছে আৰু কোন তেনেকুৱা চেলিব্ৰিটি বহুত আছে হয়তো মই হয়তো নাম প্ৰকাশ কৰিবলৈ ইচ্ছাও নাই এনেকুৱা দুই চাৰিজনতো বহুত ভাল নেতাও আছে অভিনেতা অভিনেত্ৰীও আছে বাট তেওঁলোকে নামটো ডিছক্ল'জ কৰিব বিচৰা নাই কাৰণ সেইটো আমি কিবা মাৰ্কেটিং কৰা টাইপ হৈ যায় তেনেকুৱা কিন্তু বহুখিনি মানুহ এছ'চিয়েট আছে আৰু বহুত ভাল মানুহ প্লাছ বহুত ভাল ৰেছপঞ্চ ইভেন আমাৰ তাত ডক্টৰ ক্লাইণ্টটো ঢেৰ আছে আমি এতিয়ালৈকে চাগে 150-200মান ডক্টৰৰ ল'ৰা ছোৱালীকো টেষ্ট কৰাইছোঁ আৰু ডক্টৰে নিজে আহিও আমাৰ তাত টেষ্ট কৰি গৈছে তেনেকুৱা আমাৰ তাতো ডাটা আছে কিমানমান সময় লাগে এই টেষ্টটোত প্ৰথমটো ফিংগাৰ প্ৰিণ্ট দিওঁতে 10 মিনিট সময় লাগে মাত্ৰ 10 মিনিট সময়ৰ পিছত আমি এটা টাইম লওঁ ৰিপৰ্টটো ৰেডি কৰাৰ পাছত 4-5 দিন সময় লোৱা যায় কেতিয়াবা অলপ বেছি হেৰি থাকিলে 8 দিনলৈকে টাইম লোৱা যায় তাৰ পাছত ৰিপৰ্টটো ৰেডি হোৱাৰ পাছত আমি কাউন্সেলিং প্ৰভাইড কৰোঁ মই সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা বহুতখিনি সুধিলোঁ কিন্তু আজিকালি বহুতেই বিচাৰে যে মোৰ ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ ব্যৱসায় কৰক মোৰ ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ কোটি কোটি টকা ইনকাম কৰক সেই উপাৰ্জনৰ কথাটো ইনকামৰ কথাটো ব্যৱসায়ৰ কথাটো এই DMRT টেষ্টত গম পোৱা যায়নে মানে সৰুতেই 2 বছৰ বয়সতেই গম পাব পৰা যাবনে যে ভৱিষ্যতে মোৰ ল'ৰাটোৱে গৈ বা ছোৱালীজনীয়ে গৈ ব্যৱসায় কৰাৰ সম্ভাৱনা আছে নে নাই
কি চাকৰি কৰিব, কি চাকৰি কৰাৰ সম্ভাৱনা আছে বা নাই, কিমান টকা ইনকাম কৰাৰ সম্ভাৱনা আছে নে নাই, সেইখিনিও গম পাব পাৰি। অঁ একজেক্টলি গম পাব। যেনেকৈ বিজনেছৰ কথা আহিল যে আমাৰ একদম কপালৰ লগত যিটো লাগি থকা ব্ৰেইনৰ লুপ, এইটো প্ৰি ফ্ৰণ্টেল লুপ বুলি কোৱা হয়। যাৰ এই প্ৰি ফ্ৰণ্টেল লুপৰ লেফ্ট আৰু ৰাইটত নিউৰনৰ পাৰ্চেণ্টেজ হায়েষ্ট থাকিব, তেওঁলোকে 110% তেওঁলোকে বিজনেছে কৰিব। তেওঁলোকে ইনিচিয়েলি চাকৰিৰে কেৰিয়াৰ আৰম্ভ কৰিলেও পিছলৈকে গৈ বিজনেছে কৰিব, কাৰণ তেওঁলোকৰ মেনেজমেণ্ট স্কিল, তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি বহুত হাই থাকে। আৰু এই যিটো প্ৰি ফ্ৰণ্টেল লবৰ যিটো ৰাইট ছাইড আছে, সেই ব্ৰেইনটোৱে মানি হেণ্ডেল কৰে। যদি আপুনি অকণমান ৰিপৰ্টটো পিনে চাই মই দেখুৱাই দিব পাৰিম। এই যিটো R1 পৰ্চন আছে, এই যিটো পৰ্চন আছে, এই পৰ্চনটোৰে মানি হেণ্ডেল হয়। এতিয়া যেনেকৈ এই বাচ্চাটোৰ এইটো ফাৰ্ষ্ট পজিশ্যনত আছে, তো R1 যদি কাৰোবাৰ ফাৰ্ষ্ট পজিশ্যনত থাকে, তেতিয়াহ'লে এইজন মানুহ ধনী হোৱাটো 110% চিয়'ৰ, কাৰণ এওঁৰ ব্ৰেইনটোৱে পইচা হেণ্ডেল কৰিব জানে। এই ব্ৰেইনটোক বেছি পইচা লাগিবই, গতিকে এওঁলোক ফাইনেন্সিয়েলি বহুত বেছি ষ্ট্ৰং হয়। বা সেইটো তেনেহ'লে বৰ ভাল কথা, এইটো সকলোৱে টেষ্টটো কৰা দৰকাৰ। হয়, আৰু আৰু আজিকালি ফাইনেন্সিয়েল ফ্ৰীডমটোৰ ওপৰত সকলোৱে বেছি গুৰুত্ব বেছি বিচাৰে। আৰু ইভেন এওঁলোকে যাৰ এই R1 বুলি কওঁ আমি, মানে ৰাইট ছাইডৰ প্ৰথম পৰ্চনটো প্ৰিফ্ৰণ্টেল লবটো, তাত যাৰ নিউৰন বেছি থাকে, এনেকুৱা বাচ্চাবিলাকে ন বহুত ডাঙৰ ডাঙৰ কথা কয় সৰুকালত। মই ডাঙৰ হ'লে হেলিকপ্টাৰ লৈ ঘূৰি, মই ডাঙৰ হ'লে একদম ডাঙৰ গাড়ী কিনিম, আমেৰিকাত ঘৰ বনাম, এনেকুৱা ধৰণৰ কথা কয়। প্লাছ তেওঁলোকে 12-13 বছৰ বয়সৰ পৰাই ঘৰত পইচাৰ কথা পাতিব আৰম্ভ কৰে। তো সেই চিটুৱেশ্যনবিলাক কেনেকৈ হেণ্ডেল কৰিব লাগে পেৰেণ্টছে, তেওঁ পইচাৰ কথা পাতিব লাগে নে নালাগে, সৰুতে যিবিলাক উচ্চাকাংক্ষাৰ কথা কয় তাত কেনেকৈ ৰেছপন্স কৰিব লাগে, আমি টেষ্টৰ লগতে সেইখিনিও ট্ৰেইনিং পেৰেণ্টছক প্ৰভাইড কৰোঁ। বঢ়িয়া। আৰু আমাৰ সৰুতে মা দেউতাই টকাৰ কথা ক'লে বেয়া পাইছিল। মা দেউতাই আমাক শিকাইছিল যে বেছি টকাৰ কথা নকবি, নাপায়। এতিয়া কিন্তু পৰিৱেশ সলনি হৈছে। এতিয়া ফাইনেন্সিয়েল ফ্ৰীডম, মানুহক টকাৰ ওপৰত জ্ঞান বৰ দৰকাৰ হৈ পৰিছে। মানে যিমান ফাইনেন্সৰ কথা জানিব সিমানেই ভাল। এতিয়া যদি মই ক'বলৈ যাওঁ, খৰচ বহুত বেছি নহয়। মই জনাত অসমত বহুত কেন্দ্ৰ আপোনাক দেখি খুলি দিলে, কিন্তু আপোনাৰ তুলনাত তেওঁলোকৰ কামবোৰ সিমান আগবঢ়া নাই যেন অনুভৱ হয়। আৰু তেওঁলোকৰ বহুতৰে বহুত বেছি টকা লৈ লয়, বহুতে 18,000 20,000 টকাও লৈ লয়। অলপ কৈ দিয়কচোন খৰচৰ এটা তুলনামূলকভাৱে। আমাৰ বেচিকেলি দুটা পেকেজ থাকে। এটা আমি 55 পেজৰ ৰিপৰ্ট আমাৰ আহে, সেইটোত আমি 3,500 টকা চাৰ্জ কৰোঁ। আৰু এটা আমাৰ 77 পেজেছ ৰিপৰ্ট আহে, সেইটোত আমি 5,000 ৰুপিজ চাৰ্জ কৰোঁ। বাট 5,000টোত বেনিফিট কি হয়, এইটো প্ৰিমিয়াম প্লাছ বুলি কওঁ আমি। সেই প্ৰিমিয়াম প্লাছটোত আপোনাৰ ৰিপৰ্টটো ফুল ডিটেইলছ আহে, কাউন্সিলিংটো লাইফ টাইম থাকে, যিটো অনলাইন হ'ব তাত ৰেকৰ্ডিং আমি প্ৰভাইড কৰিম। প্লাছ ইয়াৰ লগত আমি পেৰেণ্টছৰ কাৰণে এটা 1 বছৰৰ পেৰেণ্টছ ট্ৰেইনিং প্ৰগ্ৰেম ফ্ৰী দিওঁ। সেইটো পইচাতে যিটো আমি এক্সট্ৰাকৈ, যদি মই সেই প্ৰগ্ৰেমটো যেতিয়া আমি চেল কৰোঁ, তেতিয়া সেইটোতে এক্সট্ৰাকৈ 5,000 ৰুপিজ চাৰ্জ কৰোঁ 1 ইয়াৰৰ পেৰেণ্টছ ট্ৰেইনিং প্ৰগ্ৰেমটো। তো এতিয়াতো মই পেৰেণ্টছ ট্ৰেইনিঙৰ ওপৰত বহুত কাম কৰোঁ, তো সেইটোতে আমি এক্সট্ৰা 5,000 চাৰ্জ কৰোঁ। তো সেই ফুল গোটেই কৰ্চটো আমি এই DMIT টেষ্টৰ লগত ফ্ৰী কৰি ৰাখিছোঁ। কাৰণ মই এইটো বিশ্বাস কৰোঁ যে আপুনি অকল DMIT টেষ্ট কৰিলে নহ'ব, আপুনি পেৰেণ্টিঙো শিকিব লাগিব। কাৰণ ইয়াক জানি পেলাই তাক কেনেকৈ ইউটিলাইজ কৰিব লাগিব, সেইটো শিকাটো প্ৰয়োজন। মানে ল'ৰা ছোৱালীৰ আগত কি কথা ক'ব লাগিব, একজেক্টলি কোনটো এজত কি কথা ক'ব, হাজবেণ্ড ৱাইফে কেনেকুৱা বিহেভিয়াৰ কৰিব, ইভেন মোবাইল ফোনৰ যদি কাৰোবাৰ এডিকশ্যন হয় তাক কেনেকৈ এৰিয়াব, ভাত খাবৰ সময়ত মোবাইল ফোন নিদিয়াকৈ কেনেকৈ ভাত খুৱাব, কথা কেনেকৈ শুনাব, তেওঁলোকক ফাইনেন্সিয়েল এডুকেশ্যনছ কেতিয়াৰ পৰা দিব, কি কথা ক'ব, কোনটো বয়সত তেওঁলোকক নিজে কাম কৰিব দিব, কিমান ঘৰৰ কাম কৰিব দিব, কিমান এক্সট্ৰা কাৰিকুলাম দিব, পূৰা পুংখানুপুংখভাৱে আমি পেৰেণ্টছক এক্সপ্লেইন কৰোঁ। মানে ইয়াত যেতিয়া পইণ্টবোৰ গম পাই যাব, ইয়াত পইণ্টবোৰ গম পাই যোৱাৰ পাছত সেই পইণ্ট অনুযায়ী সেই শিশুটোৰ ওপৰত তেনেধৰণৰ ব্যৱহাৰ কৰিব পাৰি। একজেক্টলি এতিয়া এটা TFRC বুলি ভেলু থাকে, তো TFRC ভেলুৰ ওপৰত ডিপেণ্ড কৰে যে সেই বাচ্ছাটোক আপুনি এক্সট্ৰা কাৰিকুলাম কিমান দিব। এতিয়া কিছুমান বাচ্ছাক লাগাতকৈ বেছি এক্সট্ৰা কাৰিকুলাম দিয়ে, সেইটো বেয়া। বাট যোনে বেছি ল'ব পাৰে তেওঁক আকৌ কম দিয়াও বেয়া। তো সেইটো আগতীয়াকৈ জানি যাব যে সেই বাচ্ছাটোৱে কিমান লোড ল'ব পাৰিব, আৰু সেই অনুপাতে পেৰেণ্টছেও এই বস্তুটো এৰেঞ্জ কৰিব পাৰিব। বৰ সুন্দৰ কথা। আৰু CK জগদীশ ডাঙৰীয়া, আপুনি বহুত ভাল কাম কৰি আছে, আৰু একেবাৰে মিনিমাম প্ৰাইচত আপুনি ইমান ভাল ফেচিলিটি দিছে। মানে যদি আমি চাবলৈ যাওঁ, বহুত কম টকাতে এইখিনি গোটেই এবছৰৰ কাৰণে গাইডেঞ্চ পাব তেওঁলোকে, পেৰেণ্টছেতো 1 বছৰৰ ট্ৰেইনিং পাবই। প্লাছ আমাৰ ইয়াৰ যিটো কাউন্সিলিং, সেইটো লাইফ টাইম পাব, সেইটো লাইফ টাইম, এইটোৰ কোনো আমি এজ লিমিট ধৰা নাই। বাচ্চা ডাঙৰ হৈ থাকিব, কিবা প্ৰব্লেম আহি থাকিব, আমাৰ লগত কনচাল্ট কৰি থাকিব, সেইটো ফ্ৰী অফ কষ্ট, সেইটো কোনো এক্সট্ৰা চাৰ্জ দিব নালাগে। হোল লাইফত 5,000 ৰুপিজ কষ্ট মাত্ৰ। তেনেহ'লে মই মাত্ৰ এটা আশা কৰিছোঁ যে যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ ভিডিঅ'ৰ ৰেফাৰেঞ্চ দি আপোনাৰ তাত যেতিয়া আহিব, আপুনি পূৰ্ণ সহযোগ তেওঁলোকক
বেছিকৈ কৰিব মানে মোৰ ফালৰ পৰা মই এইটো মোৰ ৰিকুৱেষ্ট তেওঁ এনেও সহযোগ কৰেই আৰু মোৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰি দিছোঁ যে মোৰ ভিডিঅ' চাই যিসকল মোৰ ভিডিঅ'ৰ ৰেফাৰেঞ্চত আহিব তেওঁলোকে যথেষ্টখিনি সহযোগ পাব ইতিমধ্যে তেওঁ কৈছে লাইফ টাইমত গোটেইখিনি ব্যৱস্থা আছে লাইফ টাইম ফ্ৰী কাউন্সেলিঙৰ ব্যৱস্থা আছে কিন্তু সমান্তৰালভাৱে আৰু যদি আপোনালোকে বেছি আশা কৰে সেইখিনিও চিকে জগদীশ টেঙৰীয়ে চাই দিব বুলি মই আশা কৰিছোঁ তলত নাম্বাৰ দিয়া আছে ভিডিঅ'ৰ তলত আপোনালোকে সেই নাম্বাৰত যোগাযোগ কৰিব পাৰে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আপোনাৰ মানুহ বহি আছে বাহিৰত তাৰ মাজতে মই সাক্ষাৎকাৰটো ল'লোঁ হয়। আকৌ লগ পাম পৰৱৰ্তী সময়ত থেংক ইউ ছ' মাছ নমস্কাৰ থেংক ইউ